বিগত সময়ত মানে অলপতে যি সামৰণি মৰিল গুণোৎসৱৰ কিন্তু মানে সদৌ ছাত্ৰ সন্থাক মানে যেনেকৈ বড়ো ছাত্ৰ সন্থাই যেনেকৈ প্ৰত্যক্ষভাৱে মানে জোৰদাৰকৈ প্ৰতিবাদ কৰিলে কিন্তু সেইখিনি আপোনালোকক মানে আঁচু মানে দেখা নহ'ব আমি সেই কথাটোকে কৈ আছোঁ যে আমি বিভিন্ন সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ যিটো ষড়যন্ত্ৰমূলকভাৱে ক্লাছ 6ৰ পৰা ইংৰাজীত তেওঁলোকে অংক আৰু বিজ্ঞান পঢ়াবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে মাধ্যম গতিকে তাৰ আমি বিৰোধিতা কৰিছোঁ আমি ছাত্ৰ সন্থাই আন্দোলন অব্যাহত ৰাখিছোঁ আমাৰ আজি আন্দোলন চলি আছে আকৌ আন্দোলন হৈয়ে থাকিব গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই নেৰানেপেৰাকৈ লাগি আছোঁ কাৰণ এইটো কথাটো ক'ব লাগিব যে যিটো সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষা মাধ্যমত অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব লাগে বুলি কয় নতুন শিক্ষা নীতিয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন কৰিব লাগে বিশ্ববিদ্যালয় অনুদান আয়োগে উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰাৰ সুবিধা দিব লাগে তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে এনেধৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ মাধ্যমটোৰ ওপৰত যি আঁচোৰ মাৰিব বিচাৰে এই কথা গ্ৰহণযোগ্য নহয় ইয়াৰ সদৌ অসম ছাত্ৰ সন্থাই আমি আন্দোলন কৰি আছোঁ আৰু আগন্তুক দিনবিলাকতো যেতিয়ালৈকে এই কথাটো বাতিল নকৰে মাধ্যমটো এনেধৰণে ষড়যন্ত্ৰমূলকভাৱে আমাৰ ওপৰত ইংৰাজী মাধ্যমটো জাপি দিয়াৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ তেওঁলোকে যেতিয়া বাতিল নকৰে তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব আৰু এটা কথা কি যে আমি ইংৰাজী ভাষাটোৰ বিৰোধিতা কৰা নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব ভালকৈ ইংৰাজী লিখিব পাৰিব লাগিব সেই ব্যৱস্থা থাকিব লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে জোৰ জবস্তি কৰি আমাৰ ওপৰত এই মাধ্যম এটা জাপি দিব গতিকে ইয়াৰ তীব্ৰ বিৰোধিতা হৈছে আৰু ইয়াৰ বিৰোধিতা হ'ব আমি সদৌ অসম ছাত্ৰ সন্থা নিখিলবোৰ ছাত্ৰ সন্থাই আগন্তুক দিনবিলাকত একেলগে এই কথা বাতিল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ ওপৰত যি হেঁচা দিব লাগে এই কথাত আমি অব্যাহত থাকিম